জীৱনৰ বাটত মানুহ কোনফালে কোনে গতি কৰে গমেই নাপায়। সময় আৰু পৰিস্থিতিৰ লগে লগে মানুহৰ মনবোৰ সলনি হৈ পৰে। কিছুমানে আহি আকৌ কাৰোবাক একেবাৰে সলনি কৰি পেলায়। জীৱনৰ এই দীঘলীয়া বাটত কাকো বুজাব নোৱাৰা অযুত কথা, অযুত কল্পনাৰে সংগ্ৰামী মনটোৱে সেইভাৱে আৰম্ভ কৰিলোঁ এটি কবিতা। কবিতাৰ শিৰোনাম সপোনৰ জখলা বগাই। সপোনৰ জখলা বগাই মই বাৰে বাৰে পিছলি পৰোঁ। কিয়নো বাস্তৱত সকলো সপোন মাথো শূন্য। জীৱনৰ দুটা পথৰ মাজত সোমাই নিজকে অচিনাকি যেন লাগিছে। কলৈ যাওঁ কি কৰোঁ লাগিছে আজি। মই আজি দুটা ৰূপৰ মাজত, এটা প্ৰেমত নপৰা আগৰ আৰু আনটো প্ৰেমত পৰাৰ পিছত। কোনোবাই স্বাৰ্থ পূৰণৰ বাবে প্ৰেমত ব্যৱসায় কৰিলে, আনকি বন্ধুত্ব নাম লৈ জীৱনত বহুত প্ৰতাৰণা কৰিলে। সেয়াই নেকি প্ৰকৃত বন্ধু? সেয়াই নেকি প্ৰেম? তয়ে আছিলি হাৰামী বন্ধু, যাৰ বাবে আজি সকলো শূন্য। সঁচা অন্তৰৰ মানুহৰ অভাৱ। তয়ে আছিলি নেকি মোৰ প্ৰেমৰ গুৰু? তয়ে কৰিলি মোক পৰিৱৰ্তন। শকুনিৰ চালনাত মই শেষ হৈ গ'লো। মৰালৈকে তোক কেতিয়াও নাপাওঁ। আজি সেইবাবে পিছলি পৰিলোঁ সপোনৰ জখলা বগাই। মই বাৰে বাৰে ব্যৰ্থ হওঁ। সেইবাবে মই কেতিয়াবা কান্দো আৰু কেতিয়াবা মই চিঞৰি চিঞৰি কওঁ সেই বৰ পিশাচিবোৰক, তহঁতে মোৰ জীৱনৰ মাজত আৰু নোসোমাবি, আৰু কেতিয়াও তহঁতে মোৰ জীৱনৰ মাজত নোসোমাবি।